নমস্কাৰ, জয়শ্ৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেনেকৈ চুলি যত্ন লওঁ তাৰে এটা চিম্পল টিপছ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। আপোনালোকে দেখিছে ৰঙা জবা ফুল। মই যিটো পেষ্ট বনাম চুলি ঠানিবৰ কাৰণে এই ৰঙা জবা ফুল লাগিব আৰু লগতে পাত দুখিলামানো দি দিছোঁ। মই ইয়াত লগত মিক্স কৰিম কি কয় জেতুকা পাত আৰু নৰসিংহ পাত মিক্স কৰিম আৰু এয়া মেথিগুটি তিয়াই দিছোঁ, মেথিগুটিও মিক্স কৰিম। তাৰপৰা যিটো পেষ্টটো বনাই ধুনীয়াকৈ পেষ্টটো বনাই পেলাই নাৰিকল তেল দেখিছে, এয়া নাৰিকল তেলৰ লগত ধুনীয়াকৈ মিক্স কৰি চুলিত লগাম আৰু এই পেষ্টটো লগালে চুলিখিনি চিল্কি হয়, কি কয় নহৰে আৰু ক'লাও হয় আৰু বিশেষকৈ আমলখি দিলে বেছি ভাল। আমলখি দিলে ক'লা হয় চুলিখিনি, গতিকে আমলখি সৰু হৈ আছে, যেতিয়া কেঁচা আমলখি কি কয় ডাঙৰ হ'ব তেতিয়া মই এটা পেষ্ট বনাম, তেতিয়া আপোনালোকক দেখাম নিশ্চয়। এতিয়া এইটো পেষ্টে বনাইছোঁ, চুলি সানিবৰ কাৰণে বহুত চিল্কি হয় আৰু নহৰে। আপোনালোকেও এইটো ব্যৱহাৰ কৰি চাব পাৰে আৰু কেনেকুৱা পালে পিছত মোক জনাব। এইজোপা আমাৰ ঘৰত থকা জেতুকা আমাৰ দুজোপা আছে। চাওকচোন কিমান ধুনীয়াকৈ কুঁহিপাত মেলি আছে। আচলতে কলম দি দিয়া হ'ল গছজোপা, সেইকাৰণে ধুনীয়াকৈ কুঁহিপাত ওলাইছে। আৰু এইজোপা হৈছে নৰসিংহ আমাৰ ঘৰত বহুত আছে। তাৰে ইয়াৰ কুঁহিপাত দুটামান মই মিক্স কৰি লৈছিলোঁ, মিক্সিত পিচি ল'লোঁ ধুনীয়াকৈ। দেখিছেনে? সেইখিনি এতিয়া মই ধুনীয়াকৈ পাত্ৰ এটাত ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। এয়া পেষ্টটো দেখিছেনে? মই বাতিত লৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ চুলিত মই লগাম। এয়া চাওকচোন মোৰ চুলিখিনি পূৰা পিছল হৈ গ'ল, বহুত ৰাফ হৈ গৈছিলে হৈছিলে জন্মৰ পিছত। এতিয়া চুলিখিনি পূৰা চিল্কি লাগিছে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে জনাবচোন।